Hi guys, good morning. আজি ৰাতিপুৱাই ঘৰত আহি গলো কাৰণ আজি উৰুকা যে সেইকাৰণে আৰু গধূলি আমি পুৰা খানা চানা পাৰ্টি কৰিম সো আপোনাক দেখাই থাকিম দেই মানুহ মই ভিডিও বনাই থাকাৰ কাৰণে লৰাকেইটাই ডিম্পু বুলি চিঞৰিছে মোক বা মানুহ সাংসাৰিক বজাৰ খেলা গছা তুমি কি চাইছা ঘৰ আহি পায়ে মাছ বাছত লাগি গৈছে পুৰা বৌ আৰু মই ইমান ডাঙৰ মাছ এটাই বাচিবই নোৱাৰি দুটা লাগে কত হালকা নাচা এইফালে জুই পুৱাই আছে মা আৰু দেউতাই আৰু এইফালে আমাৰ খানাৰ যোগাৰ চলি আছে আৰু এইফালে ডান্স চলি আছে আমাৰ ৰান্ধনী এজনী কি বনাই আছা আৰু এইফালে জুই পুৱাই আছে আৰু আমাৰ ঠুলুৰু ফূৰ্তি পুৰা অকলে অকলে নাচি আছে এইটো আমাৰ ডাঙৰ বৌ আৰু এইটো মাজু বৌ হয় গুড মৰ্নিং ৰাতি আৰু খানা চানা খোৱাবিলাক ভিডিঅ' কৰা নহ'ল আৰু একদম ডাইৰেক্ট পিছদিনা দেখাইছোঁ আমাৰ এইটো পেৰট এয়া আমাৰ হৰ্ষিতা এয়া ধুনু এই লাষ্ট আৰু আবেলি মামাহঁতৰ ঘৰত আহিলোঁ অস্মিতাৰ কাৰণে মামা ককাকে মেজি এটা বনাইছে সেইকাৰণে আহিব লগা হ'ল কি ধুনীয়াকৈ লাৰিছে আমাৰ ছাগলীৰ নাম কি জানা চুনু ভয় নকৰিবা আহা ভয় ধৰি আছো নহয় আহা লাৰি দিয়া আমাৰ মুনু ভয় নকৰে এয়া এয়া এতিয়া আমি নামঘৰত গৈ আছোঁ আমাৰ খুৰীমাহঁতৰ আজি নামৰ পালা আছে নাম ধৰিছে
এখন মোৰ গাঁও এয়া আমাৰ নামঘৰ এইটো পাই গ'লোঁ ওচৰতে হয় ঘৰৰ নামঘৰৰ পৰা গৈয়ে আমি এতিয়া সকলোৱে ভেলাঘৰ চাবলৈ যাম ভেলাঘৰ জ্বলোৱা এয়া প্ৰসাদ চসাদ খালোঁ আমি এতিয়া কি ধুনীয়া তাপ লাগছি ন ভাল লাগছি না ধন্যবাদ কিমান ওপৰত লাগি গৈছে কি ধুনীয়া বনাইছে মানুহ লাগছে না আমার তো জানি 2 মিনিটের বেশি জ্বলছি দেখছা এতিয়া আমাৰ মুনুৰ ভেলাঘৰ জ্বলাই দিম আমাৰ মুনুৰ লাইট মাৰি থা নাঙ্গেল বন্ধ বা আমাৰ মুনুৰ ভেলাঘৰ চাৱা 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 বেছি কোৱা বেছি বাহত দিবে না গৰম লাগছি না এই খুলছিনে না বাহত দেখছি না লাগছি পূজা আপনো হইয়া আপনো এগুলো সব বাইরে যাব নিয়ারত থেকে বা জানছি দিয়া এবার মামাক দিয়া মাছুল তো দেখি লাইটটো কৰি মামাক দিয়া এইটো খুলি দিছো এতিয়া ঘৰত দে গুড তুমি লয় না লয় নিজে চাও এফালে চাই ফেল লোৱা হৈছে দিয়া মাগিয়া মামা ককাক এয়া নৱ দাদাই মোৰ ভিডিঅ' চাই আছে কিটো কৰি আছা কিবা কি কৰি আছা চাও কি কৰি এইখিনি বস্তু কি বা নামটো নাজানো কিবা খেলা বস্তু গুটি গুটি হয় মই LP স্কুলত পঢ়ি থাকোঁতে অনা আছিল এতিয়া মুনু লাৰিব পাই খেলিব পাইছে কিমান দিন হ'ল ধুনীয়া হৈ আছে কিন্তু এইটো
আছা তুমি হাই গাইজ কি খবৰ মই দেখাই মই হাই গাইজ মই কি হ'ব আপোনালোকে এই নবনে নিকিতানে দেখা নাই এটা